পত্নীৰ কেলেংকাৰী লুকুৱাবলৈ পুথি খলিহনাক ধৰি চমক সৃষ্টি কৰিছিল নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ দুৰ্নীতি নিৰ্মূল কৰা শাসকৰ ঘৰতে আছে ভয়ংকৰ দুৰ্নীতিৰ নায়ক, নাম ৰিণিকী ভূঞা শৰ্মা। অৰ্থাৎ দুৰ্নীতিৰ চাফাই অভিযান চলাবলৈ ৰাইজে শাসকৰ গাদীত বহোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা। অকল ৰিণিকী ভূঞাই নহয়, এই কেলেংকাৰীত নাম সাঙুৰ খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰো নাম। হয়, ঠিকেই শুনিছে, চৰকাৰী ভূমিৰ কেলেংকাৰীৰ সন্দৰ্ভত নাম সাঙুৰ খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে পত্নী ৰিণিকী ভূঞাৰ নাম। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাৰ সন্দৰ্ভত এক ভয়ংকৰ তথ্য ফাদিল কৰিছে ৰাইজৰ দলে। অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ কোটি কোটি টকাৰ ভূমি কেলেংকাৰী তথ্য সহকাৰে উদঙাই দিয়া হৈছে। আৰু আমি ৰাইজৰ দলে দৃঢ়তাৰে দাবী জনাওঁ যে মুখ্যমন্ত্ৰীৰ পত্নীৰ এই কাৰ্যত নৈতিক দায়িত্ব স্বীকাৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক, আৰু নহ'লে নৈতিক দায়িত্ব লৈ তেওঁক কেন্দ্ৰীয় বিজেপি চৰকাৰে অনতিপলমে বৰ্খাস্ত কৰক। এই কেলেংকাৰীত প্ৰত্যক্ষভাৱে জড়িত থকা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰাৰ আমি দাবী উত্থাপন কৰিলোঁ। সংবাদমেলত ৰাইজৰ দলে দৃঢ়তাৰে বিশ্বাস কৰে যে সৰু সুৰা মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই চমক সৃষ্টি কৰিব বিচৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰতে আছে অসমৰ ইতিহাসৰ এক বৃহৎ ভূমি কেলেংকাৰীৰ খলনায়ক। চৰকাৰী ইতিমধ্যে এটা ৱেবছাইট আছে, ধৰিত্ৰী বুলি এটা এপ আছে আৰু ৱেবছাইট আছে, আপোনালোকে নিশ্চয় জানে। আৰু আমাৰ ইণ্টাৰনেটৰ অকণমান সমস্যাৰ বাবে আমি ৱেবছাইটটো ইতিমধ্যে খুলি থৈছোঁ, আৰু ৱেবছাইটৰ পৰা যিখিনি আমি ডাউনলোড কৰিছোঁ ইতিমধ্যে তাৰ এক তথ্য আমি দিব বিচাৰিছোঁ। এই ধৰিত্ৰী যিটো এপ আছে, ইণ্টিগ্ৰেটেড লেণ্ড ৰেকৰ্ডছ মেনেজমেণ্ট ছিষ্টেম, ইয়াৰ জৰিয়তে আমি এই তথ্যখিনি উলিয়াইছিলোঁ। আৰু ইয়াৰ এটা তথ্য আমি দেখুৱাবলৈ ওলাইছোঁ যে এই revenue assam.nic.in, ইয়াত আমি প্ৰথম জিলাখন যেতিয়া ছিলেক্ট কৰিম, কামৰূপ গ্ৰাম্য অৰ্থাৎ কামৰূপ জিলা, তাৰপিছত আমাৰ চাৰ্কুলটো উত্তৰ গুৱাহাটী চাৰ্কুলৰ ভিতৰত যিখন নমলী জলাহ বুলি গাঁও আছে, নমলী জলাহ, তাত সেই গাঁৱৰ সবিশেষ তথ্য আমি দিবলৈ ওলাইছোঁ। তাৰ গাঁৱত আছে, গাঁওখনত আছে 96 নম্বৰ, নহয়নে, পটা নম্বৰ 96 ডিটেইলছটো দিয়াৰ পিছত আমাৰ এই তথ্যখিনি আপোনালোকে দেখিবলৈ পাব। ইয়াত যিখিনি তথ্য দিয়া আছে সেই একেখিনি তথ্য এতিয়াও চৰকাৰী ৱেবছাইটত এভেইলেবল আছে। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা এটা ৰিয়েল এষ্টেট কোম্পানীয়ে কেনেদৰে অসমৰ চৰকাৰী আৰু চিলিং চৰকাৰী মাটি বেআইনীভাৱে ক্ৰয় কৰিছে তাৰ চাঞ্চল্যকৰ তথ্য ফাদিল কৰিছে ৰাইজৰ দলে। তথ্য অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা RBS ৰিয়েলছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে অবৈধভাৱে গুৱাহাটী মহানগৰীৰ সমীপত ক্ৰয় কৰিছে 29 বিঘা 9 লেচা চৰকাৰী ভূমি। ৰাইজৰ দলৰ অভিযোগ অনুসৰি কেইবা কোটি টকাৰ মূল্যৰ এই ভূমি ক্ৰয় কৰোঁতে সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছে অসমৰ সকলো ভূমি আইন। উল্লেখ্য যে ৰাজহুৱা অনুষ্ঠান আৰু দৰিদ্ৰ পৰিয়ালৰ নামত আবণ্টন দিয়া ভূমি কোম্পানীটোৱে ক্ৰয় কৰাৰ পাছত কোম্পানীটোত বৰ্তমান সৰ্বাধিক ব্যক্তিগত অংশীদাৰিত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা। উল্লেখ্য যে RBS ৰিয়েলছে সকলো আইন নীতি নিয়ম ভৰিৰে মোহাৰি ক্ৰয় কৰিছিল এই বৃহৎ পৰিমাণৰ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি। কেৱল এয়াই নহয়, কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজচক্ৰৰ নমলী জলাহ গাঁৱত ৰাজহুৱা অনুষ্ঠানৰ নামত আৰু পলাশবাৰী ৰাজচক্ৰৰ বঙৰা গাঁৱত বিভিন্ন লোকৰ নামত আবণ্টন দিয়া ভূমিসমূহ সকলো ভূমি নীতি আইন উলংঘা কৰি ক্ৰয় কৰিছে কোম্পানীটোৱে। আৰু এই কোম্পানীটোত প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে জড়িত আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা। ডক্টৰ শৰ্মাৰ পত্নী প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে জড়িত থকা RBS ৰিয়েলছ প্ৰাইভেট লিমিটেডে দুটা পৰ্যায়ত 2006 পৰা 2007 আৰু 2009 চনত 29 বিঘা 9 লেচা ভূমি অসমৰ সকলো ভূমি আইন আৰু ভূমি নীতি উলংঘা কৰি ক্ৰয় কৰিছিল। লক্ষণীয় যে সেই সময়ছোৱাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গগৈ চৰকাৰৰ এজন প্ৰভাৱশালী মন্ত্ৰী আছিল আৰু সেই সময়তে অসমৰ ভূমি নীতি 1989 আৰু চিলিং আইন 1956 মুকলিকৈ উলংঘা কৰি চৰকাৰী মাটিৰ অনৈতিক ক্ৰয় বিক্ৰয় চলিছিল। এতিয়া প্ৰশ্ন হয়,
সেই সময়ৰ পৰাই এই চৰকাৰী ভূমি কেলেংকাৰীত জড়িত আছিল নেকি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জড়িত আছিল নেকি তেওঁৰ পত্নী ৰিণিকী ভূঞা লক্ষণীয় যে 2009 চনৰ 8 জুনত ৰিণিকী ভূঞা শৰ্মাই RBS ৰিয়েলছ প্ৰাইভেট লিমিটেডৰ সঞ্চালকৰ পদত্যাগ কৰে কিন্তু এই কোম্পানীটো ব্যক্তিগতভাৱে সৰ্বাধিক শ্বেয়াৰ আছে হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ ইফালে কোম্পানীটোৰ প্ৰতিষ্ঠা কালৰ পৰা এতিয়ালৈকে থকা এগৰাকী সঞ্চালক হ'ল অসম প্ৰদেশ বিজেপিৰ কিষাণ মৰ্চাৰ উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্য ৰিণিকী ভূঞা শৰ্মাৰ পদত্যাগৰ পাছত RBS ৰিয়েলছ প্ৰাইভেট লিমিটেডৰ সঞ্চালক হিচাপে নিযুক্ত দিয়া হৈছিল ব্যৱসায়ী অশোক কুমাৰ ধানুকা অনিয়মৰ মাজেৰে ভূমি ক্ৰয় বিক্ৰয় আৰু ৰিণিকী ভূঞা শৰ্মাৰ পদত্যাগৰ পাছত RBS ৰিয়েলছ প্ৰাইভেট লিমিটেডৰ নাম সলনি কৰা হয় বশিষ্ঠ ৰিয়েলছ প্ৰাইভেট লিমিটেডলৈ এতিয়া প্ৰশ্ন হয় এই কেলেংকাৰী সন্দৰ্ভত কেনেকৈ তদন্ত চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ আওতালৈ অনা হ'বনে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞাক গ্ৰেপ্তাৰ কৰা হ'বনে নন্দিল বিশ্ব শৰ্মাক কলৈ গ'ল উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ভূমি বিক্ৰী কৰাৰ নথি পত্ৰসমূহ এই সন্দৰ্ভত সম্পূৰ্ণ নিৰপেক্ষভাৱে চলিবনে তদন্ত নে ক্ষমতাৰ ফলত সাৰি যাব মূল অভিযুক্ত নিউজ ডেস্ক ৰিপৰ্ট এনিটাইম ইণ্ডিয়া